মোৰ কাম ছুটি হোৱাৰ পিছতো মই এতিয়াও ৰুমত যাব পৰা নাই। কিয় পৰা নাই আপোনালোকক মই দেখাই আছোঁ। এতিয়া টাইম হ'ল 6:20 হ'ল। মই 6:10-15 কামটো ছুটি কৰিছোঁ। ছুটি কৰাৰ পিছত যেতিয়া মই ৰুমত যাব ওলাইছোঁ, এনেকুৱা বৰষুণ হৈ আছে। আপোনালোকে চাব পাৰিব কিমান বৰষুণ হৈ আছে। এই যে দেখি আছে, আপোনালোকে দেখা পাইছে যে বৰষুণ পৰি আছে। এনেকুৱা বৰষুণত মই কেনেকৈ ৰুমত যাব পাৰিম আপোনালোকে কওক। যদি মই ৰুমত যাওঁ তেনেহ'লে মই ৰুমত যোৱাৰ আগতে পূৰা জিকি যাম। দিনটো গোটাই মই পূৰা ৰ'দত কাম কৰিছোঁ। এতিয়া আবেলি যদি মই এতিয়া বৰষুণত জিকোঁ তেনেহ'লেতো মোৰ নিশ্চয় জ্বৰটো আহিব। অকল জ্বৰ নহয়, জ্বৰৰ লগত চৰ্দি কাহ দুয়োটাই ধৰিব। সেইকাৰণে মই ৰুমত যাব পৰা নাই।